ছাবস্ক্ৰিপশ্যন ছেটআপটো কেনেকৈ কৰিব লাগে যিসকলে নাজানে এই ছেটআপটো মই কৰিম মানে এতিয়া আৰু এই ছেটআপটো হৈছে আমাৰ এক খুৰা আপুনি ক'ৰ পৰা আহিছে মই তামোলপুৰ ডিষ্ট্ৰিক্ট তামোলপুৰে পৰে না বৰ্তমান হয় তা খুৰাৰ এতিয়া এই ছাবস্ক্ৰিপশ্যন ছেটআপটো কেনেকৈ কৰিব লাগে যিসকলে কৰিব নোৱাৰে আপোনালোকক মই দেখাই দি আছোঁ লগতে খুৰাৰ কামখিনি মই কৰি দি আছোঁ ঠিক আছে খুৰা যিহেতু ইমান দূৰৰ পৰা আহিছে এই ছাবস্ক্ৰিপশ্যন ছেটআপটো চাওক ইয়াত আহিছে নহয় ইয়াত ছেটআপটো মই ক্লিক কৰিম বুজি পালে ইয়াত চাওক ক্লিক কৰিব লাগিব তেনেকৈ ৰ'ব মই আৰু এবাৰ ক্লিক কৰিম মোবাইলটো মানে চাওক অলপ হেং মাৰি আছে না হ'ল না এইটো হ'ল না এইটো চাওক চাইন আপ তাতে ক্লিক কৰাৰ পাছত এই চাইন আপটো ক্লিক কৰিম চাওক গল গল ঘূৰি আছে এনেকৈ দেখা পালে চাওক এইটো গল গল ঘূৰি আছে অকণমান ৱেইট কৰিব ৱেইট কৰিব এই যে চাওক টিক মাৰ্কটো আহিল নহয় টিক মাৰ্কটো আহিল মানে হৈ গ'ল মানে বুজি পালে হৈ গ'ল আপোনাৰ এইটো এতিয়া এই ছেটটো যে হ'ল বুলি আমি কেনেকৈ জানিম এই বেক কৰিম এবাৰ আমি এবাৰ ৰিফ্ৰেছ কৰিম এবাৰ কি কৰিম আমি ৰিফ্ৰেছ কৰিম মোবাইলটো এবাৰ সৰু মোবাইলটো অকণমান মানে হেং মাৰিছে তো মোবাইলটো এবাৰ আঙুলি দি ৰিফ্ৰেছ কৰিলোঁ ৰিফ্ৰেছ কৰি তলত যাম এনেকৈ চাওক তলত যাই গৈ চেক কৰিম এইটো ছেটটো হৈ গ'ল মানে দেখা পালে খুৰা হৈ গ'ল না গতিকে আপোনালোকে যিসকলে মানে ছাবস্ক্ৰিপশ্যন ছেটআপ যিসকলে কৰিব পৰা নাই এনেকৈ কৰিবা কিন্তু ইয়াৰ ভিতৰত অকণমান কাম আছে সেই কামবিলাক কেনেকৈ কৰিব লাগে মোৰ আৰু এটা ভিডিঅ' আছে সেইবিলাক ভিডিঅ' চালে আপুনি গম পাব